নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? একদম লাহে লাহে কৈছোঁ। জুয়ে ক'ব পৰা নাই। কোম্পানীৰ কাষতে এতিয়া ডিউটি পৰা ওলালোঁ, ৰখি আছোঁ। তাক কোম্পানীৰ কাষতে মই ৰখি আছোঁ। মানুহজন অহা নাই, আহিব এতিয়া। অকণমান দেৰি হৈছে, মই আহিলোৱে। ইয়াতে ফুল উঠিছে। এইফালে আৰু বেছি দেখাই নাথাকোঁ। এইফালে আজি পানী দিয়া ভাত। আমাৰ ফালেতো বিৰাট গৰম, কেনেকুৱা গৰম মানে ক'বলৈ ভাষা নাই। বহুত গৰম হৈছে, সেইকাৰণে মই ৰাতিয়ে ভাত অকণমান মুখত পানী ওলাই গৈছে, পানী দি থ'লোঁ। কথা ক'বই নোৱাৰিছোঁ পাই। তাৰপিছতে এতিয়া খাব লৈছোঁ। সেইফালে চাওক, পানী দিয়া ভাত, ওপৰত অকণমান পিঁয়াজ কাটি লৈছোঁ। তাৰপিছতে স্পেচিয়েল হৈছে ইয়াত আলু পিটিকা। মই ভোট জলকীয়া ঘৰৰ পৰা লৈ অনা। আমি অনা নাই আচলতে, আমিতো অহা এবছৰমানেই হ'ব এতিয়া। এইফালে পটল ফ্ৰাই কৰি লৈছোঁ। মই এতিয়া খাই লওঁ। গধূলি খোজকাঢ়িব আহিছোঁ। ভিতৰ ৰাস্তাৰ ফালে গৈ আছোঁ। সিফালে গৈ নপৰে। ৰুম পাই গ'লোহি। ৰুম পাই আকৌ আহিলোঁ ওপৰলৈ, চাদৰ ওপৰত। আৰু অকণমান পিছত বজাৰলৈ যাম। এইবোৰ দেখিছে নহয়, তাত বজাৰ বহে শুকুৰবাৰে আৰু আগতীয়াকৈ সকলোকে বহাগ বিহুৰ লগ যাচিলোঁ। সকলোৱে বিহুটো ভালে কুশলে যাওক। সেয়াই আৰু বজাৰলৈ যাম বুলি কৈছিলোঁ যে, বজাৰলৈ গ'লোঁ, গৈ মেলি আহিলোঁ বস্তু পাতি লৈ। যাওঁতে গৰমত খাব লাগে। গোটেই মুখখন কৈ দিয়া নাযাম নহয় কেনে। সেইদিনাখন এটা আনিছিলোঁ, মই অকলে খালোঁ। বেয়া বুলি নাখালে, খালি খাইছে। ভাল পাইছে খাই? সৰু আছিলে ভাল লাগে। ইফালে মোৰ আজি ইমান ভাল নাহিলে। এফালে আম খোৱা চিজন আহি গ'ল। ৰ'দত একদম পাহৰি থাকিলোঁ, এইটো দেখাম এতিয়া। পাতখিনি সকলোৱে চিনি পায়, ইয়াৰ নামো জানে। নৰসিংহৰ পাত। এইটো কিমান আছে গম পাইছে? কিমান লৈছে? 10 টকা। কি কওঁ, 5 টকা। যিমানহে গৰম, একে ঘামি টুপি অৱস্থাই নাই। মই বনাই আছোঁ ভেন্দি ভাজি। আজি এয়াই আৰু খানা চিম্পুল। মাছ মাংস এইবোৰ খাই থকা ভাল কথা নহয়, পইচাও আছে বেছি। খাব লৈছোঁ ভাত, চাটনি, পিঁয়াজ লৈ আৰু একো নাই। এনেকৈ খাব লাগিব। সদায় কিমান মাছ মাংস খায়। पकौड़ी के साथ आम और हुक्का धनिया का चटनी खा रहा है। मैदा का पकौड़ी, आलू पकौड़ी। এইফালে
কেঁচা আম, শুকান জলকীয়া আৰু কি দিছিলে? নহৰু, ৰচুন, চাটনি। কেনে লাগিলে? এইফালে খাই অৱস্থা বেয়া হৈছে। লগাই কৰি এইখিনি চাটনিত এনেকৈ লগাই তাৰপিছত তাৰপিছত শেষ অৱস্থাটো এইটো ঘামি ঘামি অৱস্থা নাই। টেষ্ট কিন্তু মজা ঘামি গ'লে হ'লেও ঘামি গৈছোঁ হ'লেও টেষ্ট কথা ঘামি যামেই চাওক